এছিয়ান পেচিফিক মাষ্টাৰ গেমছত স্বৰ্ণজয়ী পখিলা ইংটিপি তথা ৰূপ আৰু ব্ৰঞ্জ পদক বিজয়ী খেলুৱৈসকলক কাৰ্বি সাহিত্য পৰিষদৰ তৰফৰ পৰা জনালে বিপুল সম্বৰ্ধনা। ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা। অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত মহিলা আৰ্টিষ্টৰ বিৰুদ্ধে সামাজিক সচেতনতা বিপ্লৱ। পৰিষদীয় আমৰে সমষ্টি জিৰিকিন্দেগতো উন্নয়নৰ দিশত এখোজ। 10 কোটি টকা ব্যয় সাপেক্ষে ক্ৰীড়া খেলপথাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি সাহিত্য পৰিষদৰ সৌজন্যত জয়সিংদলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল বিপুল সম্বৰ্ধনা অনুষ্ঠান। মালয়েছিয়া পেনাঙৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত এছিয়ান পেচিফিক মাষ্টাৰ গেমছত স্বৰ্ণজয়ী পখিলা ইংটিপি আৰু বিভিন্ন শিতানত ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জ পদক বিজয়ী ক্ৰমে ৰাজেন ৰংপি চিকাৰী ইংহি জেনচিং ৰংহাঙক ডিফু 18 ছেপ্টেম্বৰ চৰকাৰীভাৱে জনায় এই বিপুল সম্বৰ্ধনা। স্বাভাৱিকতে মালয়েছিয়া পেনাঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনৰ মাষ্টাৰ গেমছত অংশ লৈ দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলালৈ স্বৰ্ণ পদক, ৰূপৰ পদক তথা ব্ৰঞ্জৰ পদক আজৰি আনিবলৈ সক্ষম হোৱা বিজয়ী খেলুৱৈসকলক লৈ জিলাবাসীৰ উৎসাহিত আৰু আনন্দিত হৈছে। আনন্দ আৰু উৎসাহক হিয়া নধৰা হৈছে জিলাবাসী। দলটিয়ে যোৱাকালি বিমান বন্দৰত নমাৰ পৰা জাগিৰোড নগাঁও হৈ আহি কাৰ্বি আংলঙত প্ৰৱেশ কৰাৰ লগে লগে ঠায়ে ঠায়ে ভিন্ন সংগঠনে জনাই উষ্ম সম্বৰ্ধনা। স্বৰ্ণজয়ী পখিলাক লৈ অতিশয় আনন্দ আৰু গৌৰৱ কৰিছে জিলাবাসীয়ে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰাও আজি ডিফুস্থিত জয়সিংদলৈ প্ৰেক্ষাগৃহত উলহ মালহেৰে ব্যাপক সম্বৰ্ধনা জনালে বিজয়ী দলটোক। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তুলিৰাম ৰংহাঙে কয় যে এইবাৰ পৰিষদৰ বাজেটত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰ উন্নতিৰ বাবে ইতিমধ্যে 3 কোটি টকা ধাৰ্য কৰা হৈছে, যদিও ইয়াতকৈ অধিক গুৰুত্বলৈ চাই অহা 2018-19 বৰ্ষৰ বাজেটত আৰু 1 কোটি অধিক অন্তৰ্ভুক্তি কৰা হ'ব। স্বৰ্ণজয়ী পখিলা ইংটিপিৰ সন্মানত খেলুৱৈগৰাকীয়ে কৰি থকা বন ৰক্ষক পদৰ পৰা পদোন্নতি দি ফৰেষ্টাৰ 1 কৰা হ'ব। ব্ৰঞ্জ পদক বিজয়ী ৰাজেন ৰংপিক পৰিষদৰ অধীনত যিকোনো চৰকাৰী বিভাগত চাকৰি নিযুক্তি দিয়া হ'ব বুলি কয়। ইয়াৰ উপৰি খেলুৱৈ কেইগৰাকীৰ সন্মানত নগদ টকা পৰিষদৰ তৰফৰ পৰা আগবঢ়ায়। স্বৰ্ণজয়ী পখিলা ইংটিপিলৈ নগদ 5 লাখ, ব্ৰঞ্জ আৰু ৰূপৰ পদক বিজয়ী ক্ৰমে ৰাজেন ৰংপি, জেনচিং ৰংহাং, চিকাৰী ইংহিলৈ 2 লাখ নগদ টকা আগবঢ়ায়। আনহাতে আন্তঃৰাষ্ট্ৰীয় খেলখনত অংশগ্ৰহণ কৰা আন খেলুৱৈসকলকো 1 লাখকৈ নগদ টকা আগবঢ়ায়। উল্লেখ্য, এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে স্পীকাৰ লংকিতি মুং, সাংসদ বীৰেন সিং ইংটি প্ৰমুখ্যে কাৰ্যবাহী সদস্য তথা MEC-সকলৰ উপৰিও ডিফুৰ বহুকেইটা সামাজিক তথা সাহিত্য সংগঠনে অংশগ্ৰহণ কৰি স্বৰ্ণজয়ী পখিলা তথা সহযোগীসকলক আদৰ সম্ভাষণ জনায়। মালয়েছিয়া অসমৰ পৰা ভাৰত তিনিলৈ তাৰপিছত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা আমি 13জন কাৰ্বি আংলঙৰ পৰা আমি পঠাইছোঁ। ভাৰত গৈ তাতে পাৰ্টিচিপেণ্ট কৰিছে 64 কাণ্ট্ৰি তাৰ পাৰ্টিচিপেণ্টছ আছে। তাৰ ভিতৰত আমাৰ কাৰ্বি আংলঙৰ পৰা 5জন এজন গ'ল্ড মেডেল পাইছে আৰু 4জনৰ এইটো ব্ৰঞ্জ মেডেল পাইছে আৰু চিলভাৰ 2জন পাইছে। টোটেল 5জনে কাৰ্বি আংলঙৰ বাসিন্দাৰ পৰা পাইছোঁ। গতিকে আমি কাৰ্বি আংলং সংস্থাৰ পৰা আমি তালৈ আনি তেখেতসকলৰ আমি 1 কোটি টকা আমি বাজেটত কৰা হৈছে। ধন্যবাদ দিব লাগিব, ধন্যবাদ দিব লাগে তেখেতসকলে কাৰ্বি আংলঙত এই স্পৰ্টছ লাভাৰবিলাকৰ ছাত্ৰ প্ৰত্যেক উপস্থিত MEC উপস্থিত
10 আঁচনি দিয়া হৈছে আমি কাৰ্বি আংলং কৰ্মসংস্থাপনৰ পৰা আমি ইমান পুঁজিটো নাই এবাৰ গতিকে আমি 5 লাখ টকা আমি পুৰস্কাৰ দিয়া হৈছে আৰু লগতে আমাৰ বঁটা পাইছে তেখেতসকলক আমি দিয়া হৈছে আৰু যিবিলাক পাৰ্টিচিপেণ্ট যিমানটো আছে তেওঁলোকৰ আমি 1 লাখ দিয়া হৈছে আৰু লগতে যিটো যেতিয়া গ্ৰেজুৱেট হয় তথাপিও তেওঁ ফৰেষ্ট গাৰ্ড কৰি আছে তাৰ কাৰণে আমি কাৰ্বি আংলং কৰ্মসংস্থাপনৰ প্ৰমোশ্যন দি আমি ফৰেষ্টাৰ আৰু বিট অফিচাৰ যাতে হয় জেগাত পষ্টিং কৰে তাতে আমি সিদ্ধান্ত লোৱা হৈছে আৰু ৰাজ্যৰ মন্ত্ৰী তেওঁ মানে চাকৰি টাকৰি নাই দিম বুলি আমি সিদ্ধান্ত ভাল লাগিছোঁ মানে আগতে মাষ্টাৰ গেমত 3টা গ'ল্ড পদক অৰ্জন কৰাৰ পিছত কিছুমান ছাৰে এডভাইচ দিছিলে মানে আমি খেলি থাকিলে নহ'ব মানে অলপ 100 টকা হ'লে আমি মানে কিবা ল'ব লাগিব বুলি কৈছিলে কিন্তু মই মানে কিবা এছিয়া পেচিফিক মাষ্টাৰ গেম ইণ্টাৰনেশ্যনেল খেলাৰ পিছতে মই এপ্লাই কৰিম বুলি ভাবিছোঁ তথাপিও এপ্লাই নকৰাকৈ CM ছাৰে মোৰ মনত কথা ভাবি মানে মোক মানে এই আজি ঘোষণা কৰা বহুত ভাল লাগিছে বৰ্তমান আপুনি ফৰেষ্টত কি পোষ্টত আপুনি কাম কৰি আছে ফৰেষ্ট গাৰ্ড কৰি আছোঁ বৰ্তমান ৱেষ্ট ডিভিজনৰ চেণ্ট্ৰেল ৰেঞ্জ ভৱিষ্যত মই ৰেচ ৱাকিংহে মই এতিয়া বেষ্ট পাৰফৰ্মেঞ্চ বুলি দেখি আছোঁ এইটো কাৰণে নেক্সট ৱৰ্ল্ড মাষ্টাৰ মিট জাপানত হ'ব 2021 তাত প্ৰিপেৰেশ্যন কাৰণে মই এতিয়াৰ পৰা মানে চেষ্টা চলাই থাকিম তাৰপিছত তাতেও ভাল প্ৰদৰ্শন আনিবৰ কাৰণে মই চেষ্টা কৰিম ইয়াৰ কাৰণে আপোনাক উপযুক্ত প্ৰশিক্ষণৰ দৰকাৰ আছে নেকি উপযুক্ত মানে ৱাকিঙতো টেকনিক লাগিছিলে কিন্তু মই আগতে পৰা মই কোচ পোৱা নাছিলে মই ইউটিউব নাইবা কিছুমান লগৰীয়াহঁতৰ পৰা মানে কেনেকৈ এক্সাৰচাইজ কৰিব লাগে কেনেকৈ কৰিব লাগে এইবিলাক সিহঁতৰ লগত সহযোগ কৰিহে মই মানে কৰি আছোঁ মানে পাৰ্চনেলি কোচ বুলি মই একেবাৰে পোৱা নাই মই সৰুৰ পৰা 12 বছৰ পৰা মই খেলত মই 42 কিলোমিটাৰ তাতেও সুনাম অৰ্জন কৰি আনিলোঁ 42 কিলোমিটাৰ মাৰাথান 21 কিলোমিটাৰ বহুত মানে আগত বিয়া নহ'ব আগতেও মানে বহুত খেলিলোঁ কিন্তু মানে ৰাস্তা দেখুৱা আমাৰ সহযোগ কৰা মানুহ নথকাক মানে মই মানে বিয়া নোহোৱাৰ আগতো মই এইমটো ছাকচেছ হ'ব পৰা নাই কিন্তু বিয়া হোৱাৰ পাছত 3টা সন্তান হোৱাৰ পাছত আমাৰ ধন সিং ছাৰে আমাক মানে ৰাস্তা দেখুৱাই নেশ্যনেল গেমতো মই 3টা সোণৰ পদক অৰ্জন কৰিলোঁ এতিয়া আৰু ইণ্টাৰনেশ্যনেল ইভেণ্টত মই 3টা পদক অৰ্জন কৰিলোঁ ভাল লাগিল এইটো কাৰণে এতিয়া কাৰণে ৰেচ ৱাকিঙতো বহুত টেকনিক লাগে এইটো কাৰণে যদি মই সুবিধা পাই ৰেচ ৱাকিঙত অলপ মানে ট্ৰেইনিং ল'বৰ কাৰণে মই ভাবি কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সচেতনতাৰ নিৰ্বিচ্ছিন্ন প্ৰচেষ্টাৰ অংশস্বৰূপ বকলিয়াঘাটৰ ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হৈ যায় এক সজাগতা সভা অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগৰ ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত বকলিয়া ৰজাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই সজাগতা সভা সমাজত ভৰি পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বলি হৈ সংঘটিত কৰোৱা ডাইনী হত্যা মহিলাৰ ওপৰত পাৰিবাৰিক আক্ৰমণ তথা অতিশয্য ইত্যাদি বিষবাস্পৰ সমাজৰ পৰা অৱসান ঘটোৱাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা প্ৰদানৰ লগতে এই ধৰণৰ হিংসাত্মক আদি আক্ৰমণৰ পৰা সুৰক্ষা পাবলৈ আইনী ব্যৱস্থাৰ বিষয়ে বিশদ বিৱৰণী আগবঢ়োৱা সভাত সমল ব্যক্তি হিচাপে যোগদান কৰে বিশিষ্ট ব্যক্তিসকলে উল্লেখ্য যে এই সজাগতা সভাত পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰংহাঙে সংবাদ মাধ্যমৰ আগত সজাগতা সভা অনুষ্ঠিত কৰা সম্পৰ্কে এইদৰে অভিমত ব্যক্ত কৰি কয় সভাটো অনুষ্ঠিত হৈছে যাতে যিটো সমাজৰ ব্যাধি কুসংস্কাৰ ডাইনী হত্যা ডাইনী সন্দেহ কৰি হত্যা কৰা এইবিলাক যাতে কুসংস্কাৰবিলাক আঁতৰ কৰিব পৰা যায় অন্ধবিশ্বাসটো যাতে মানুহক সজাগতালৈ আনি এইটো এটা বলিষ্ঠ পদক্ষেপ এটা লৈ ৰাইজৰ মাজত যাতে তেনেধৰণৰ দুৰ্ঘটনাবিলাক নহয় এই বিষয়ে সজাগতা সভা আদি অনুষ্ঠিত কৰিছে বিশেষ প্ৰতিবেদক কাট নিউজ পশ্চিম কাৰ্বি আংলং আটাইতকৈ পিছপৰা পৰিষদীয় সমষ্টিৰ অন্যতম আমৰেং সমষ্টিত এতিয়া বলিবলৈ আৰম্ভ কৰিছে নেকি পৰিৱৰ্তনৰ বঁটা
যাতায়াত শিক্ষা স্বাস্থ্য সেৱা পানী যোগান আদিৰ ক্ষেত্ৰত অতিকৈ পিছপৰা আৰু সকলো সময়তে কাৰ্বি পৰিষদৰ চৰকাৰখনে মাহিয়াই দৃষ্টি প্ৰদান কৰা অভিযোগ খণ্ডন হ'ব পাৰে নেকি জিলাখনৰ আন সমষ্টিৰ দৰে আমৰেং সমষ্টিৰ জিৰিকিনডেঙতো 10 কোটি ব্যয় সাপেক্ষে মিনি ষ্টেডিয়াম এখন নিৰ্মাণ কৰিবলৈ ওলোৱা কথাটো এই ধৰণৰ সম্ভাৱনা প্ৰতীয়মান কৰিছে নেকি কাৰ্বি পৰিষদৰ 66 বছৰ অন্তত এখন মিনি ষ্টেডিয়াম এখন ৰাজ্যৰ বিত্তমন্ত্ৰী বিশেষ পেকেজৰ অধীনত 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ ওলোৱা খবৰে স্বাভাৱিকতে পশ্চিম কাৰ্বি আংলঙৰ অতিশয় পিছপৰা এলেকাত আন্তঃক্ৰিয়া ক্ষেত্ৰত উঠি অহা যুৱক যুৱতীসকলে নিজৰ প্ৰতিভা সন্ধান তথা বিকাশৰ দিশ উন্মোচিত কৰিব বুলি মনলৈ আশা জাগিছে সুদীৰ্ঘ বছৰে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত বৃহত্তৰ জিৰিকেনডেক এলেকাৰ বাবে অতিশয় আশাব্যঞ্জক বতৰা 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মিনি ষ্টেডিয়ামখনৰ আধাৰশিলা দেওবাৰে স্থাপন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন অনুষ্ঠানত আগবঢ়োৱা চমু ভাষণত ৰংহাঙে কয় যে খেৰণিৰ পৰা জিৰিকেনডেঙলৈ সুদীৰ্ঘ পথছোৱা আগন্তুক 6 মাহৰ ভিতৰতে নিৰ্মাণ তথা মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব la resolución tiene una estrategia de no magnética que está utilizada la de magnética que es la de la mundial que la hay la primera sin anuncia ya es indicada de normal esto utiliza la forma de que son y de la que tiene ahora ahora itu menjadi mengenai bukan mengenai kita dalam hidup lahir rumah rakyat kalau kita konflik berpinjam mengenai istiqlal apa istiqlal orang yang dia hai ini bagi orang এই আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে কাছে ৰং পিপি এমএসি ক্ৰমে হৰেন সিং বে ৰীনা টেৰাংপি দৰসিং ৰংহাং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিজেপিৰ সভাপতি অৰুণ টেৰাং প্ৰমুখ বহু কেইগৰাকী বিশিষ্ট নেতাসকল তথা স্থানীয় ৰাইজে অংশ লয় মংগল ইংহি ৰিপৰ্ট কাট নিউজ সময়ছে এটি চমু বাণিজ্যিক বিৰতিৰ Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. Atorkimi Outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, grocery items are also available according to your needs. Atorkimi Outlet opposite Langpi Dahangi Rural Bank, Difu, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesre alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰামত 17 ছেপ্টেম্বৰত দলীয় গুণোৎসৱ অনুষ্ঠিত হৈ যায় অনুষ্ঠানত বিজেপি দলৰ বিষয়ে বিতং কথা বিজেপি দলীয় কৰ্মী তথা সদস্যসকলে জনা প্ৰয়োজনীয়তা থকা বাবে এই ধৰণৰ অনুষ্ঠান আয়োজন কৰে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত বিজেপি দলীয় গুণোৎসৱ অনুষ্ঠানত স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে অংশ লৈ বিজেপিৰ দলৰ গঠন তথা আৰম্ভণিৰ ইতিহাস বিতংভাৱে ব্যাখ্যা কৰে ডাক্তৰ মানসিং ৰংপিয়ে কয় যে ভাৰতৰ প্ৰাক স্বাধীনতাৰ কালত কংগ্ৰেছ দলৰ গঠনৰ নিজস্ব প্ৰয়োজনীয়তা বা গুৰুত্বৰ ইতিহাস থকাৰ দৰে বিজেপি দলৰো নিজস্ব গঠনৰ ইতিহাস আছে বুলি ব্যক্ত কৰে Presiden Sekretari Pendanglok Aso Komiti Longke Dokote Injil Tuhan Asongya Potuman Parti akan klaim loma klaim klema rapen kacingki kecetan doma kacing wai kacing sai doma awema bangso kacini fransi bangso to program ke kedengpon pemane MLA ke dang po minister komanda dam nangbon dokalong video tunta dapo hala so sekolah dah kacang di dona so maratung kacang di thegma thegtrima po asat kelang dam laso kudo sopa kudo pen areja Karbi Anglong aru hilubon kahe non nai আৰু এই ইতিহাস সকলো সদস্য কৰ্মী তথা বিষয়ববীয়াসকলে জনাটো দৰকাৰ বুলি কয় অনুষ্ঠানত কাৰ্বি পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা MSc হৰেন সিং বে প্ৰমুখ্যে কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে ইয়াৰ উপৰি গুণোৎসৱ অনুষ্ঠানটিত ৰংখাং পৰিষদীয় সমষ্টিৰ বহুকেইটা বুথ কমিটিৰ সদস্য কৰ্মীসকলে ভাগ লয় ওঠাত লাক্সৰ পৰা জাসন ইংহে ৰিপৰ্ট কাৰ্ড নিউজ পশ্চিম কাৰ্বি আংলং প্ৰেছ ক্লাবৰ দ্বাৰা আজি অভিষপ্ত চাৰ্চিম পিছেক স্থান পৰিদৰ্শন কৰে চাৰ্চিম পিছেকত অভিষপ্ত দিনটোক সুৱৰি স্থাপন কৰা শ্বহীদসকলৰ শ্বহীদ স্তম্ভ পন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে পশ্চিম কাৰ্বি আংলং প্ৰেছ ক্লাবৰ সদস্য বিষয়াসকলে 2005 চনত পশ্চিম কাৰ্বি আংলঙৰ
চাৰ্জিম প্ৰিচেকৰ অভিশপ্ত স্থান তথা অভিশপ্ত দিনটোৰ কথা কোনে পাহৰিব পাৰে হয় হেয়া বিশ্বত কাৰ্বি জাতিৰ অস্তিত্ব থকালৈকে এই কলা ইতিহাসও থাকিবই আৰু সময়ে সময়ে বাহিৰৰ পৰা কোনো ইতিহাসৰ জ্ঞান জিজ্ঞাসু ব্যক্তি মাত্ৰেই পশ্চিম কাৰ্বি আংলঙলৈ আহিলে এই স্থানলৈ আহে যোৱা দেওবাৰে পশ্চিম কাৰ্বি আংলং প্ৰেছ ক্লাবৰ সদস্য বিষয়াসকলে উক্ত স্থানটিত পৰিদৰ্শন কৰি দুখজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিদৰ্শনৰ বাবে যোৱা প্ৰেছ ক্লাবৰ দলটিৰ ভিতৰত আছিল সম্পাদক লংকি ইংহি জয়ৰাম কাথাৰ ধনীৰাম টিছো কেলভিন টেৰাং ফ্ৰেন্সিছ টেৰন পবিত্ৰ কাথাৰ আৰু বীৰেন ইংহি প্ৰমুখ্যে সাংবাদিকসকল ডংকা মুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাকনো বুলিবা ককা সকলোৱে দাৰিচুলি পকা হয় কাৰ্বি আংলং গড়কাপ্তানি বিভাগ বা ব্লক উন্নয়ন খণ্ডসমূহৰ অধীনৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনৰ পথসমূহত নিৰ্মাণ স্থানীয় ঠিকাদাৰবোৰৰ হাতত পৰি এবছৰ হওঁতে নহওঁতে পথ ভাগি ছিগি বা চাল বাকলি এৰুৱাই যোৱাৰ অভিযোগ সততে পোৱা যায় কিন্তু NECৰ অধীনত নিৰ্মাণ পথৰ দশাও সেই একেই এবছৰ নহওঁতে চলিত বছৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংশ হামৰেন খান্দলি পথটি এৰুৱাই গ'ল চালবাকলি চাহক আমাৰ সাংবাদিকে যুগুতাই পঠোৱা এই ৰিপৰ্ট এয়া পশ্চিম কাৰ্বি আংলঙৰ সংক্ৰামৰ পৰা টিকা মাজৰ NEC পথ পথটিৰ ওপৰেৰে ব্লেক টপিং দি নিৰ্মাণ সম্পূৰ্ণ কৰা প্ৰায় 5 মাহ মানহে হৈছে কিন্তু নৱনিৰ্মিত পথটিৰ এই দুখজনক দশা দেখি আপুনি কবনে যে এখন নিচেই নতুন পথ বিগত 2017 চনতে ব্লেক টপিং দিয়া পথটি এবছৰৰ পিছতে চাল বাকলি এৰুৱাই যোৱাত পুনৰ চলিত 2018 বৰ্ষত উক্ত পথটিৰ ওপৰেৰে চলে মেৰামতিৰ কাৰ্য ব্লেক টপিং দি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ল কিন্তু ইয়াৰ আয়ুসকাল 5টা মাহ অতিক্ৰম হ'ল কি নহ'ল পুনৰ এৰুৱাই গ'ল চাল বাকলি সিমানেই নহয় ঠায়ে ঠায়ে গধুৰ গাড়ীৰ চকা বহি একোটা দহ পুখুৰীৰ সৃষ্টি হ'বলৈ আৰু নালাগিব বেছি সময় স্মৰণযোগ্য যে যোৱা 2011 চনতেই NEC পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল কিন্তু আজি 7-8 বছৰৰ মূৰত বিভাগটোৱে যি পথ নিৰ্মাণ কৰিলে তাকো এই দুৰৱস্থা এই পথ নিৰ্মাণ কৰা ঠিকাদাৰে নিজৰ খেয়াল খুচিত যেনে ইচ্ছা তেনেকৈ সজালে আৰু এই ক্ষেত্ৰত কেৱল হামৰেন কেইবাটাও ছাত্ৰ সংগঠন সামাজিক সংগঠন তথা সচেতন ব্যক্তিসকল ভৰি আছে এই পথ নিৰ্মাণত কোনো সংগঠনে মাত মতা বা অভিযোগ কৰা পৰিলক্ষিত হোৱা নাই আনহাতে জিলা প্ৰশাসন তথা স্থানীয় পৰিষদীয় বিজেপি চৰকাৰেও সকলোবোৰ দেখি শুনিও পালন কৰিছে মাথোন নিৰ্লিপ্ত ভূমিকা হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ